জোৰত বিস্ফোৰণ সন্দৰ্ভত আন এক তথ্য পোহৰলৈ আহিছে আৰু বিস্ফোৰণ সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ নেতা গ্ৰেপ্তাৰ কৰা হৈছে ধৃত ছাত্ৰ নেতাজনৰ নাম হৈছে সঞ্জীৱ তালুকদাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল সঞ্জীৱ 2016-17 বৰ্ষৰ সাধাৰণ সভাপতি আছিল সঞ্জীৱ তালুকদাৰ বিস্ফোৰণৰ পূৰ্বে পৰেশ বৰুৱাই যোগাযোগ কৰিছিল সঞ্জীৱ তালুকদাৰক বিজয় অসমক গুৱাহাটীত ফুৰাইছিল সঞ্জীৱ তালুকদাৰে আৰু জোৰদত যি গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু সেই বিস্ফোৰণৰ সৈতে জড়িত ইজনৰ পাছত সিজনকৈ অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এই বিস্ফোৰণ সন্দৰ্ভত এজন প্ৰাক্তন ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত ছাত্ৰ নেতাজনৰ নাম হৈছে সঞ্জীৱ তালুকদাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল সঞ্জীৱ 2016-17 বৰ্ষৰ সাধাৰণ সভাপতি আছিল সঞ্জীৱ তালুকদাৰ বিস্ফোৰণৰ পূৰ্বে পৰেশ বৰুৱাই যোগাযোগ কৰিছিল সঞ্জীৱ তালুকদাৰক আমি এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমাৰ সতীৰ্থ দীপাংকৰ দাসৰ সৈতে সংযুক্ত হ'ম দীপাংকৰ জোৰত বিস্ফোৰণক লৈ ইটোৰ পিছত সিটো এতিয়া কিন্তু তথ্য পোহৰলৈ আহিয়ে আছে কেতিয়াবা যদি পোহৰলৈ আহিছে যে আচলতে আৰএছএছৰ নেতাহে আছিল মূলতঃ আলফা স্বাধীনৰ টাৰ্গেট তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আলফা স্বাধীন কিদৰে সক্ৰিয় হৈ পৰিছে এতিয়া সমগ্ৰ ৰাজ্যতেই এলানি বিস্ফোৰণৰ বাবে সেয়াও পোহৰলৈ আহিল শেহতীয়াকৈ এইবাৰ আহিছে আকৌ ছাত্ৰ নেতা এজন প্ৰাক্তন ছাত্ৰ নেতাৰ নাম দীপাংকৰ কি আৰু আছে ভয়ংকৰ তথ্য এতিয়াও ফাটি ল'বলৈ ডেভিড আমি ইতিমধ্যে এআইটিসি দৰ্শকসকলক উল্লেখ কৰিছে ব্ৰেকিং নিউজটো যে এইবাৰ ছাত্ৰ নেতা এগৰাকীৰ নাম সাঙুৰ খাই পৰিছে আৰু এই সমগ্ৰ জোৰত বিস্ফোৰণ কাণ্ডত ইতিমধ্যে এই যুৱ নেতাজন ইতিমধ্যে জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে যি মহানগৰ আৰক্ষীয়ে সেই ছাত্ৰ নেতাজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু 2016-17 চনৰ ভিপি আছিলে অৰ্থাৎ সাধাৰণ যি স্নাতকোত্তৰ পৰ্যায়ৰ যি সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইগৰাকী ছাত্ৰ নেতাক ইতিমধ্যে সঞ্জীৱ তালুকদাৰক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইতিপূৰ্বে জাহ্নৱী শইকীয়া বা পানমী ৰাজগুৰুৰ দৰে আলফা নেতাও ইতিমধ্যে জড়িত হোৱাৰ যি ইতিমধ্যে আৰক্ষীৰ জালত আছে আৰু ইতিমধ্যে আৰক্ষীয়ে পুনৰ 6 দিনৰ বাবে জেৰাৰ বাবে ইতিমধ্যে আৰক্ষীৰ জিম্মাত লোৱা হৈছিলে গতিকে এই মুহূৰ্তত হয়তো এনেকুৱা ধৰণৰ জেৰাত ন তথ্য পোহৰলৈ আহিছে আৰু পুনৰবাৰ আন এগৰাকীকৈ আলফা সদস্য লিংমেন বুলি সন্দেহত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জীৱ তালুকদাৰক আৰু সঘনাই পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ কৰাৰ এক ভয়ংকৰ তথ্য ইতিমধ্যে মহানগৰ আৰক্ষীয়ে লাভ কৰিছে আৰু যিগৰাকী বিজয় অসম যি মূল যি অভিযুক্ত আছিলে যিটো বিজয় অসমে আলফাৰ লিংমেন হিচাপে আলফাত যোগদানো কৰিছিলে তাৰ পিছৰ পৰ্যায়ত বিজয় অসমক গ্ৰেপ্তাৰ কৰিছে ডুমডুমাৰ পৰা আৰু ঠিক তেনেকুৱা ধৰণৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিজয় অসমক সমগ্ৰ পৰিকল্পনাত যি বাইকত গুৱাহাটী ঘূৰাই ফুৰাৰ নিচিনাও তথ্য ইতিমধ্যে মহানগৰ আৰক্ষীয়ে লাভ কৰিছে আৰু আলফাৰ সৈতে সঘনাই যি মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ কৰিছিলে যিগৰাকী ধৃত সঞ্জীৱ তালুকদাৰে গতিকে এই মুহূৰ্তত সংবাদ মাধ্যমৰ লগত কোনো আনুষ্ঠানিকভাৱে তথ্য নজনালৈকে আমি DY36 দৰ্শকসকলক এই মুহূৰ্তত এই ব্ৰেকিং নিউজটো দিছো যে আন এগৰাকীকৈ ছাত্ৰ নেতা এইবাৰ মহানগৰ আৰক্ষী জালত পৰিছে সেই বিস্ফোৰণৰ কাণ্ডটোৰ লগত জড়িত ইতিমধ্যে পানময় ৰাজগুৰুৰ লগতে জাহ্নৱী গোস্বামী আৰক্ষীৰ জালত আছে তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে গতিকে আৰু এনেকুৱা ধৰণৰ লোক জড়িত হৈ পৰিব পাৰে নেকি বিস্ফোৰণ কাণ্ডৰ লগত গতিকে তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে এটা কথা পোহৰলৈ আহিছে যে RSS নেতাৰ ওপৰত ইতিমধ্যে আক্ৰমণৰ লক্ষ্য কৰি লৈছে কিন্তু এই মুহূৰ্তত সঞ্জীৱ তালুকদাৰ নামত আন এগৰাকী ধৃত এই মুহূৰ্তত মহানগৰ আৰক্ষী জালত পৰিছে দীপাংকৰ এই মুহূৰ্তত আলফা স্বাধীনৰ যি ৰাজ্যত পুনৰ উত্থান বা তেওঁলোকে শক্তি বৃদ্ধিৰ বাবে শক্তি প্ৰদৰ্শনৰ বাবে যেনেকুৱা ধৰণৰ তৎপৰতা অব্যাহত ৰাখিছে বা কোটাঘাটৰ বাবে আলফাৰ গোট এটা ইতিমধ্যে অসমত কিদৰে সোমাইছে সেই খবৰ আমি দুদিন পূৰ্বে জনাইছিলোঁ দৰ্শকসকলক কিন্তু প্ৰশ্ন হৈছে সচেতন মহলক উদ্বিগ্ন কৰা যে এনেধৰণে কেতিয়াবা যদি অভিনেত্ৰী এনেধৰণে আলফা স্বাধীনৰ সৈতে জড়িত হৈ পৰিছে এতিয়া আকৌ ছাত্ৰ নেতা জড়িত হৈ পৰিছে গতিকে এই বিষয়টো হয়তো এক যথেষ্ট উদ্বেগৰ কাৰণ হৈ পৰিব ডেভিড ইতিমধ্যে আজি ৰাতিপুৱাৰ ভাগত মুখ্য সেনাধ্যক্ষ আলফাৰ পৰেশ বৰুৱাই DY36 সৈতে এক টেলিফোনিক বাৰ্তাত এটা কথা উল্লেখ কৰিছিলে যে সমগ্ৰ অসমবাসীৰ আগত তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিছিলে সেই ভয়ংকৰ বিস্ফোৰণৰ কাণ্ডৰ পিছত আৰু সেই সাধাৰণ লোক তেওঁলোকৰ এই ঘটনাৰ সৈতে বলি হোৱাৰ বাবে তেওঁলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিলে কিন্তু তাৰ পিছত যিহেতু আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰখা হৈছে আৰু এই তদন্তৰ খাতিৰতে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ কোনো তথ্য নজনালৈ কিন্তু এই মুহূৰ্তত DY দৰ্শকসকলক জনাইছো যে আন এগৰাকীকৈ অভিযুক্ত আলফাৰ লিংমেন বুলি ইতিমধ্যে ছাত্ৰ নেতাক যিগৰাকী ছাত্ৰ নেতাক গুৱাহাটী বিশ্ববিদ্যালয় 2016 আৰু 17 বৰ্ষৰ স্নাতকোত্তৰ যি সাধাৰণ যি নিৰ্বাচন সেই নিৰ্বাচনত সভাপতিৰ পদটো অলংকৃত কৰিছিলে গতিকে সঞ্জীৱ তালুকদাৰক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে কোনখন থানাত ৰাখিছে এই মুহূৰ্তলৈ আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে জনোৱা নাই গতিকে এই মুহূৰ্তত জেৰা অব্যাহত ৰখাৰ এক গোপন এক সূত্ৰৰ পৰা আমি ইতিমধ্যে গম পাইছো গতিকে জাহ্নৱী শইকীয়া বা পানমী ৰাজগুৰুৰ পিছত আন যিহেতু এই মুহূৰ্তত জেৰা চলাই ৰখা হৈছে গতিকে এই জেৰাৰ ভিত্তিত
পৰিস্থিতিতে ন তথ্য পোহৰলৈ আহিছে গতিকে এই মুহূৰ্তত আৰু এনেকুৱা ধৰণৰ তথ্য পোহৰলৈ আহিব পাৰে নেকি গতিকে এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো এয়াই যে এগৰাকী ছাত্ৰ নেতা সঞ্জীৱ তালুকদাৰ এই মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব লগা হৈছে জোৰত বিস্ফোৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত হয় দীপাংকৰ ইয়াৰ পৰা এটা কথাটো স্পষ্ট হৈ পৰিল যে জোৰডৰ যি বিস্ফোৰণ কাণ্ড তাৰ সৈতে সেই ঘটনাৰ সৈতে জড়িত লোকৰ এতিয়াও বা জড়িত দুৰ্বৃত্তৰ এতিয়ালৈকে তালিকাখন শেষ হোৱা নাই আৰু সেইবাবেই এতিয়ালৈকে তদন্তৰ স্বাৰ্থতে বহু তথ্য হয়তো তদন্তকাৰী গোটেই বা আৰক্ষীয়ে এতিয়ালৈকে সদৰি কৰিব বিচৰা নাই কিন্তু উদ্বেগজনক কথা হৈছে এয়াই যে শেহতীয়াকৈ আমি জনাইছিলোঁ যে এই ঘটনাৰ সৈতে জড়িতসকলক জেৰা কৰি থকাকালীন কিছু ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল যে স্লিপাৰ চেলক আলফা স্বাধীনতাৰ দৰে এতিয়া যথেষ্ট সক্ৰিয় কৰি তোলা হৈছে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ কিশোৰ কিশোৰী বা যুৱক যুৱতীসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি থকা হৈছে সংগঠনটোৰ প্ৰতি আৰু তেনে সময়ত এতিয়া ছাত্ৰ নেতাও যদি জড়িত হৈ পৰিছে ইয়াৰ নিশ্চিতভাৱে এক যথেষ্ট উদ্বেগজনক খবৰ বুলিয়ে ক'ব লাগিব এই মুহূৰ্তত আমি দীপাংকৰক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰবাৰ সংযুক্ত হ'বলৈ যত্ন কৰিম অধিক তথ্যৰ বাবে